নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এক নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হীৰেন ভট্টাচাৰ্য। মানুহৰ পৃথিৱী শৈশৰ পথাৰ দিয়া সুগন্ধি পখিলাৰ ৰংবোৰ সিঁচি দিয়া। সুগন্ধি পখিলাৰ কবি নামে খ্যাত অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ হ'ল হীৰেন ভট্টাচাৰ্য। এই ভিডিঅ'টোত তেখেতৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰা হ'ল। হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল 1932 চনৰ 28 জুলাই তাৰিখে যোৰহাটত আৰু মৃত্যু হৈছিল 2012 চনৰ 4 জুলাই তাৰিখে গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল স্নেহলতা ভট্টাচাৰ্য। হীৰেন ভট্টাচাৰ্যই প্ৰধানকৈ অসমীয়া কবিতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ কেইবাখনো অসমীয়া আলোচনী আৰু বাতৰি কাকতৰ সম্পাদক আছিল। তেওঁ কাম কৰা কিছুমান বাতৰি কাকত হৈছে চিত্ৰবন, মনন আৰু আন্তৰিক। তেওঁ 3 দশকৰো অধিক সময় ধৰি অসমীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক আছিল। তেওঁ গোটেই জীৱনত অলেখ সংখ্যক কবিতা ৰচনা কৰিছিল। সেই কবিতাসমূহ সন্নিৱিষ্ট হৈ থকা পুথিসমূহ হ'ল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ'দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয় বৰ্ণমালা, ভাল পোৱাৰ বুকু মাটি, ভাল পোৱাৰ দিক্সৌ বাটেৰে। ইয়াৰোপৰি দুখন বাংলা কবিতা পুথি হ'ল জোনাকী মন ও অন্যান্য, শস্যেৰ মাত ও অন্যান্য। ইয়াৰ উপৰি তেওঁৰ শিশু সাহিত্যৰ ওপৰত ৰচনা কৰা দুখন গ্ৰন্থ ল'ৰা ধেমালি আৰু অকণ ধেমালি। হিৰুদাৰ একমাত্ৰ গীতৰ সংকলন হ'ল তোমাৰ গান। তেখেতৰ কবিতা অতি সাৱলীল আৰু সজীৱ। তেওঁৰ কবিতাই প্ৰতিজন মানুহৰ মনত এক গভীৰ সাঁচ বহুৱাই থৈ গৈছে। তেওঁৰ কবিতাৰ মূল বিষয়বস্তু প্ৰকৃতি আৰু মানুহ। তেওঁৰ কবিতাৰ প্ৰতিটো শাৰীয়েই বাস্তৱৰ লগত জড়িত। তাৰে কিছুমান ভাল লগা শাৰী হ'ল, তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জোৰাই। সুগন্ধি পখিলাৰ কবি নামে খ্যাত হিৰুদাৰ বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল। সেই সন্মানসমূহ ক্ৰমে ভাৰতীয় ভাষা পৰিষদ বঁটা, যি বঁটা পাইছিল 1993 চনত, সুগন্ধি পখিলাৰ বাবে বিষ্ণু ৰাভা বঁটা 1985 চনত, ৰাজাজীৱ পুৰস্কাৰ 1984 আৰু 85 চনত, 1987 চনত ছোভিয়েট দেশ নেহেৰু বঁটা, 1992 চনত সাহিত্য একাডেমী বঁটা, যি বঁটা পাইছিল শইচৰ পথাৰৰ মানুহৰ বাবে, 2000 চনত অসম উপত্যকা সাহিত্য বঁটা অৰ্থাৎ আছাম ভেলী লিটাৰেচাৰ এৱাৰ্ড। ইয়াৰোপৰি হিৰুদা 1986 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও কামপুৰ মাধৱ কন্দলী ক্ষেত্ৰৰ সভাপতি আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।